চেন্নাইৰ পৰা গোলাঘাট অভিমুখী চাইকেলেৰে আহি অন্ধ্ৰপ্ৰদেশৰ সীমাত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ পৰিয়ালৰ লোকে হতাশ হৈ পৰিছে। তেওঁলোকক স্বগৃহলৈ আনিবৰ বাবে কান্দি কান্দি কাতৰ আহ্বান কৰিছে অসম চৰকাৰলৈ। জানিব পৰা মতে উক্ত দলটোৰ ৩৫জনেই মেৰাপানী দয়াং অঞ্চলৰ। আজি গোলাঘাট জিলাৰ মেৰাপানীত তেওঁলোকৰ পৰিয়ালৰ লোকে হতাশ আৰু শংকিত হোৱা পৰিলক্ষিত হৈছে। তেওঁলোকক তৎকালীনভাৱে স্বগৃহলৈ অনা ব্যৱস্থা কৰিবলৈ অসম চৰকাৰলৈ প্ৰাৰ্থনা জনাইছে তেওঁলোকৰ পৰিয়ালৰ লোকে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী ডাঙৰীয়া আৰু মহোদয়, আপোনাৰ হ'ব পৰাজয় প্ৰাৰ্থনা জনাইছোঁ। আমি 15 তাৰিখে অসমৰ চাইকেললৈ 40জনমান ল'ৰা ঘৰমুখী আহিছিলে, কিন্তু তেখেতলোকক অন্ধ্ৰপ্ৰদেশৰ পুলিচে পুনৰ চেন্নাইলৈ ঘূৰাই নি চেন্নাই সীমাত মেলি দিলে। কিন্তু এতিয়া ল'ৰাখিনিক আমি মোবাইলো লগ পোৱা নাই আৰু তেখেতলোকক আমি পানীত হাঁহ নচৰা অৱস্থা হৈছে। গতিকে অতি সোনকালে চৰকাৰে আমাক এই ল'ৰাকেইটাক বিচাৰি অসমলৈ ঘূৰাই আনি দিয়ে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু তেখেতলোকক খোৱা বোৱা অতি কষ্ট হৈছে, সেয়ে তেখেতলোকে চাইকেলে ঘৰলৈ উভতি আহিছিল, কিন্তু চাইকেলখিনি অন্ধ্ৰপ্ৰদেশৰ পুলিচে কাঢ়ি ৰাখিলে আৰু তেখেতলোকৰ হাতত পইচা নাই। গতিকে অতি সোনকালে আমি অনুৰোধ জনাইছোঁ আপোনালোকে যাতে আনি দিয়ে, তাৰ বাবে আমি চৰকাৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। প্ৰাৰ্থনা জনাইছোঁ আমাৰ ল'ৰা ছোৱালীক অতি সোনকালে আমাক গৃহলৈ যাতে আমাক আমি আপোনাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যোনদিনা ধৰি ল'ৰা ছোৱালীখিনি অনয়ে বনয়ে পুলিচে সেইদিনাখন ধৰি আমাৰ ইয়াত বাপেক মাকক আৰু শান্তি নাই, গোটেই মাক বাপেক বনৰীয়া হৈ ফুৰিছে। সেইকাৰণে আমি অসম চৰকাৰলৈ অনুৰোধ কৰিছোঁ যাতে প্ৰত্যেক ল'ৰা ছোৱালীকে প্ৰত্যেক মাকক চমজি দিবলৈ অনুৰোধ কৰিছোঁ চৰকাৰখনক। আমাৰ এই গোলাঘাট জিলাৰ 95 নং বিধানসভা সমষ্টিৰ গোলাঘাট সমষ্টিৰ কিছু যুৱক সুদূৰ চেন্নাইত নিজৰ পেট প্ৰৱৰ্তনৰ কাৰণে, পৰিয়াল পোহপাল দিবৰ কাৰণে, চিকিউৰিটি কৰিবৰ কাৰণে বা বিভিন্ন কৰ্মৰত অৱস্থাত আছিলগৈ। সেয়েহে এইসকল যুৱক ইতিমধ্যে আমি গম পাইছোঁ যে দুদিনৰ আগত তেখেতলোকে চেন্নাইত যি আমাৰ অসম ভৱন এটা শিবিৰ আছিল, অসম চৰকাৰৰ দ্বাৰা তত্ত্বাৱধায়ক কৰা সেই শিবিৰত অসম ভৱনৰ পৰা তেখেতলোকে অসম চৰকাৰৰ যি হেল্পলাইন নম্বৰ চৰকাৰে প্ৰদান কৰিছিল, সেই নম্বৰত তেখেতলোকে মিছ কল দি বা বিশেষ যোগাযোগ কৰিও তেখেতলোকে সুফল হ'ব পৰা নাছিল। কিন্তু পৰিতাপৰ বিষয় এই যে তেখেতলোকে অসম ভৱনত থাকি তেখেতলোকৰ যথেষ্টখিনি অসুবিধা হৈছিল খোৱা লোৱাৰ ক্ষেত্ৰত। তাত তেখেতলোকে যি স্থানত ভাড়াঘৰ কৰি আছিল, সেই স্থানলৈ যেতিয়া আহিছিল, অসম ভৱনলৈ যেতিয়া আহিছিল, পুনৰ ভাড়াঘৰলৈ উভতি যাওঁতে তেখেতলোকক মালিক পক্ষই থাকিবলৈ দিয়া নাছিল, আনকি সোমাবলৈকো দিয়া নাছিল। তেখেতলোকে উপায়ন্ত হৈ এটা সিদ্ধান্ত কৰিছিল